নমস্কাৰ প্ৰিয় দৰ্শক কাইৰালে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। প্ৰথমতে মই সকলো দৰ্শককে নিউ ইয়াৰৰ শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়াৰ 2025। আশা কৰোঁ সকলোৰে এই বছৰটো খুব সুন্দৰৰে পাৰ হৈ যাব সুকলমে আৰু নিউ ইয়াৰ ৰিজলিউশ্যনবোৰ সকলোৰে ফুলফিল হ'ব, তাৰে প্ৰে কৰিলোঁ মই। বহুত দিনৰ মূৰত ৰীল লৈ আহিছোঁ, মাজতে অকণমান নাছিলোঁ, চ' ৰীল দিব পৰা নাই। আজি আকৌ আহিছোঁ খুব সুন্দৰ কাপোৰৰ লগত। চ' প্ৰথমযোৰ কাপোৰ দেখাইছোঁ, খুব ধুনীয়া, যিহেতু ৱেডিং ছিজন এতিয়া আহিছে, সৰস্বতী পূজা আহিছে, চ' খুব ধুনীয়া ধুনীয়া কাপোৰ দেখাবই লাগিব। প্ৰথমযোৰ দেখাইছোঁ পিয়'ৰ কটন, কেঁচা পাতত থাকিব, ৰেডি টু ৱেৰ হৈ আছে, একদম ধুনীয়া মাৰুণ কালাৰ বা ৱাইন কালাৰ ক'ব পাৰে। তাতে ৰেড এণ্ড ঘিচা সূতাৰ কাম থাকিব, গোটেই গাতে খুব আঁচল পাৰ্টটো খুব ধুনীয়াকৈ কৰা হৈছে, গোটেই গাতে ধুনীয়াকৈ বুটা বচা হৈছে আৰু আঁচল পাৰ্টটো খুব সুন্দৰ লাগিছে, নহয়নে বাৰু? ছাইডৰ পাৰিটো চাব, খুব ধুনীয়া, একদম অকণমানিকৈ দিছে, সেইকাৰণে বেছি ভাল লাগিছে। আমি পকোৱা দহি কৰি আনিছোঁ খুব সুন্দৰকৈ আৰু ৰেডি টু ৱেৰ থাকিব কাপোৰযোৰ। আৰু এইখন আহিব মেখেলা, খুব সুন্দৰ ধুনীয়া, একদম ওপৰলৈকে আছে। মেখেলাখনো খুবেই ধুনীয়া আৰু একদম নীৰ ওপৰলৈকে, আঁঠুৰ ওপৰলৈকে কাম থাকিব, চাব পাৰে। এইযোৰ হেভি ছেট, আপোনালোকে যিকোনো বিয়া, যিকোনো পাৰ্টি এটেণ্ড কৰিব পাৰিব আৰু কাপোৰযোৰ পিন্ধি বোৰ নাপায়, সদায় পিন্ধিব পাৰিব তেনেকুৱা কাপোৰ। লগতে পাব খুব সুন্দৰকৈ এটা ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চাব, শ্লিভত 4টাকৈ পাৰি আছে, ধুনীয়া, মানে পিন্ধিলে সঁচাকৈ কৈছোঁ গৰ্জিয়াছ লাগিব কাপোৰযোৰ। এই কাপোৰযোৰ ভাল লাগিলে আমালৈ স্ক্ৰীনশ্বট মাৰি পঠিয়াব, খুব সুন্দৰ হয়, পিয়'ৰ কটন কেঁচা পাটৰ। নেক্সট আৰু এযোৰ কাপোৰ দেখাইছোঁ মই, খুবেই ধুনীয়া, চাব পাৰে। এইযোৰ আহিব বটল গ্ৰীণ, যিহেতু বটল গ্ৰীণ ট্ৰেণ্ডত আছে এতিয়া, বটল গ্ৰীণ কালাৰটো খুবেই ভাল লাগে। পিয়'ৰ বটল গ্ৰীণ কালাৰত থাকিব, তাতে অকল ঘিচা সূতাৰ কাম আছে। ঘিচা সূতা ছাইড পাৰিটো মই দেখাইছোঁ, খুবেই ধুনীয়া ঘিচা সূতা আৰু একদম পেৰেট গ্ৰীণ কালাৰৰ মীনা কৰা হ'ব। আৰু এইখন আহিব আঁচল পাৰ্টটো, চাব পাৰে, খুব ধুনীয়া হয়, ইউনিক এণ্ড চিম্পল চবৰ হয়। ৰেডি কৰাই আছে, আমি ৰেডি কৰি আনিছোঁ খুব সুন্দৰকৈ। আৰু এইখন আহিব তাৰ লগত মেখেলা, চাব পাৰে, খুবেই ধুনীয়া ব্ৰাইট কাপোৰ এযোৰ, দেখিলে পিন্ধিব মন যোৱা কাপোৰ আচলতে। ইয়াৰ লগতে আহিব এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো খুব সুন্দৰ, হেভি হয়, হেভি ছেট এটা। ভাল লাগিলে একদম সোনকালে স্ক্ৰীনশ্বট মাৰি দিব, কাৰণ এপিচ থাকে আমাৰ সকলোবোৰ কাপোৰ, এনেকুৱা ধৰণৰ স্পেচিয়েলি কাপোৰবোৰ। চ' ভাল লাগিলে সোনকালে স্ক্ৰীনশ্বট মাৰি আমালৈ পঠিয়াব।